বন্ধুসকল, মই আকৌ আহিছোঁ ডাক্তৰ অৱনী বৰুৱা আপোনালোকক মোৰ স্বৰচিত কবিতা এটি পঢ়ি শুনাবলৈ। কবিতাটোৰ নাম দিলোঁ হাঁহিৰে জীৱন উজ্বলাওঁ আহা। মই মাতি দিছোঁ, মা তুমি হাঁহিবাই, তুমি যে হাঁহি চম্পা, বাধা মই নিদিওঁ তোমাক। বিহগীৰ বাগিচাৰ ৰঙা গোলাপ তুমি, অসুন্দৰৰ ৰসুচি স্পৰ্শত জয় পৰা তোমাৰ যৌৱন হাঁহিৰেই উজ্বলাবা। দেখিছানে তুমি ভিঞ্চিয়ে আঁকি থোৱা কালজয়ী মনালিছাজনীক? হৃদয়ৰ অব্যক্ত বেদনা চেপি থৈ হৃদয়তে কিদৰে বিলালে সেই যুগজয়ী হাঁহি? মনত পৰেনে তোমাৰ হকীকত বোলছবিৰ বলৰাজ চাহানীক আৰু তেওঁৰ ওঠৰ কোণেৰে খেলি যোৱা হাঁহিটিত লাগি ধৰা থেত্তেৰি ভাৱ? প্ৰেম বিৰহৰ কি যে অপূৰ্ব প্ৰকাশ। নহ'লে হাঁহিবা তুমি ৰামদেৱে যিদৰে হাঁহে, লগতে প্ৰয়াস কৰে হহুৱাবলৈ, আশাত বন্দী শুকান উঠে উঠে হা 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 হা। নালাগে হাঁহিব সোণকালা পাহাৰ হৈ, চূৰ্ণ কৰি মঠ মন্দিৰ উন্মাদনাৰ কিৰিলি, যি প্ৰতিক্ৰিয়াৰ প্ৰতিফলন কৰি শতিকাটো ঘটে মূল খুঁটিৰ ধৰ্ম পিঠে পিঠে। মা তোমাৰ হাঁহি হওক শ্ৰেয়সী অনন্য, মৃদুশ্ৰুতা প্ৰিয়া কল্লোলিনী, পদপিষ্ট মানৱতাৰ কংকালসাৰ বক্ষত প্ৰস্ফুটিত দুটি এটি নীলাভ পদুম কলি। সমাপ্ত। ধন্যবাদ।